নীলাচল পাহাৰৰ পূৰ্বৰ নাম আছিল কামগিৰি পৰ্বত বা কুবজিকা পীঠ বুলিও জনাজাত। কিন্তু কেনেকৈ কামগিৰি পৰ্বত হ'ল নীলাচল পাহাৰ? জানো আহক এটা সৰু কাহিনী। দক্ষ যজ্ঞত স্বামীৰ নিন্দা সহিব নোৱাৰি সতীয়ে দেহ ত্যাগ কৰিছিল। এই কথা জানি ক্ৰোধিত হৈছিল মহাদেৱ। সতীৰ দেহ কান্ধত লৈ কঁপাই তুলিছিল ত্ৰিভুৱন। এই দৃশ্য দেখি ভয়ত কম্পিত হৈছিল দেৱকুল। তেতিয়া বিষ্ণুৱে সুদৰ্শন চক্ৰৰে খণ্ডিত কৰিছিল দেৱীৰ দেহ। দেৱীৰ দেহৰ ৫১টা খণ্ড হৈছিল। ভাৰতৰ বিভিন্ন স্থানত পৰিছিল এই দেৱীৰ দেহৰ ৫১টা খণ্ড। সেয়ে ৫১খন শক্তিপীঠ আছে ভাৰতত। তাৰে ভিতৰত অন্যতম হৈছে কামাখ্যা, কাৰণ ইয়াত পৰিছিল দেৱীৰ যোনি অংশ। তেতিয়া এই পাহাৰৰ নাম আছিল কামগিৰি পৰ্বত। জনশ্ৰুতি অনুসৰি দেৱীৰ অংগ পৰাৰ লগে লগে নীলা হৈ পৰিছিল সমগ্ৰ পৰ্বতখন। আৰু তেতিয়াৰে পৰা কামগিৰি পৰ্বত নীলাচল পাহাৰ বুলি জনবিখ্যাত হৈ পৰিছিল। ৫১খন শক্তিপীঠৰ ভিতৰত অন্যতম হৈছে কামাখ্যা, আৰু এই কামাখ্যাতে উদযাপিত হয় অম্বুবাচী মেলা। এই অম্বুবাচীৰ তাৎপৰ্য কি, বা এই অম্বুবাচীৰ দিনকেইটাত আপুনি কি কৰিব? লোকবিশ্বাস অনুসৰি যিহেতু যোনি অংশ পৰিছিল, গতিকে ৰজস্বলা হয় দেৱী, ৰজস্বলা হয় প্ৰকৃতি। এই দিনকেইটা অম্বুবাচী অথবা সাত লগা বুলিও কোৱা হয়। সংস্কৃতত অম্বুৰ অৰ্থ হৈছে পানী আৰু বাচীৰ অৰ্থ হৈছে পুষ্পিত হোৱা। অম্বুবাচীত পৃথিৱী ঋতুমতী হোৱা বুলিও লোকবিশ্বাস আছে। এইখিনি সময়তে উৰ্বৰা হয় ভূমি। এনে সৰু সৰু কাহিনী জানিবলৈ চাই থাকিব মোৰ এই চেনেল ভাস্কৰ্ছ ভয়েজ। নীলাচল পাহাৰৰ পূৰ্বৰ নাম আছিল কামগিৰি পৰ্বত বা কুবজিকা পীঠ বুলিও জনাজাত। কিন্তু কেনেকৈ কামগিৰি পৰ্বত হ'ল নীলাচল পাহাৰ? জানো আহক এটা সৰু কাহিনী। দক্ষ যজ্ঞত স্বামীৰ নিন্দা সহিব নোৱাৰি সতীয়ে দেহ ত্যাগ কৰিছিল। এই কথা জানি ক্ৰোধিত হৈছিল মহাদেৱ। সতীৰ দেহ কান্ধত লৈ কঁপাই তুলিছিল ত্ৰিভুৱন। এই দৃশ্য দেখি ভয়ত কম্পিত হৈছিল দেৱকুল। তেতিয়া বিষ্ণুৱে সুদৰ্শন চক্ৰৰে খণ্ডিত কৰিছিল দেৱীৰ দেহ। দেৱীৰ দেহৰ ৫১টা খণ্ড হৈছিল। ভাৰতৰ বিভিন্ন স্থানত পৰিছিল এই দেৱীৰ দেহৰ ৫১টা খণ্ড। সেয়ে ৫১খন শক্তিপীঠ আছে ভাৰতত। তাৰে ভিতৰত অন্যতম হৈছে কামাখ্যা, কাৰণ ইয়াত পৰিছিল দেৱীৰ যোনি অংশ। তেতিয়া এই পাহাৰৰ নাম আছিল কামগিৰি পৰ্বত। জনশ্ৰুতি অনুসৰি দেৱীৰ অংগ পৰাৰ লগে লগে নীলা হৈ পৰিছিল সমগ্ৰ পৰ্বতখন। আৰু তেতিয়াৰে পৰা কামগিৰি পৰ্বত নীলাচল পাহাৰ বুলি জনবিখ্যাত হৈ পৰিছিল। ৫১খন শক্তিপীঠৰ ভিতৰত অন্যতম হৈছে কামাখ্যা, আৰু এই কামাখ্যাতে উদযাপিত হয় অম্বুবাচী মেলা। এই অম্বুবাচীৰ তাৎপৰ্য কি, বা এই অম্বুবাচীৰ দিনকেইটাত আপুনি কি কৰিব? লোকবিশ্বাস অনুসৰি যিহেতু যোনি অংশ পৰিছিল, গতিকে ৰজস্বলা হয় দেৱী, ৰজস্বলা হয় প্ৰকৃতি। এই দিনকেইটা অম্বুবাচী অথবা সাত লগা বুলিও কোৱা হয়। সংস্কৃতত অম্বুৰ অৰ্থ হৈছে পানী আৰু বাচীৰ অৰ্থ হৈছে পুষ্পিত হোৱা। অম্বুবাচীত পৃথিৱী ঋতুমতী হোৱা বুলিও লোকবিশ্বাস আছে। এইখিনি সময়তে উৰ্বৰা হয় ভূমি। এনে সৰু সৰু কাহিনী জানিবলৈ চাই থাকিব মোৰ এই চেনেল ভাস্কৰ্ছ ভয়েজ।